welcome you to my channel The Law of Attraction in Assamese. ঠিক আছে মই আপোনালোকক Law of Attraction to অসমীয়াত বুজাবলৈ চেষ্টা কৰিম আৰু মই বুজাই আহিছো মোৰ কিছুমান ভিডিও আছে আপোনালোকে যদি এতিয়ালৈকে নাই চোৱা সো কাইন্ডলি আপোনালোকে অকমান পেশেন্ট লৈ অকমান ধৈৰ্য লৈ মোৰ ভিডিওখিনি চাব কাৰণ Law of Attraction to এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয় আৰু এটো আমাৰ লাইফত এভৰিডে লাইফত ইমপ্লিমেন্ট হৈ আছে যোনটো আমাৰ সাবকনশিয়াস মাইন্ডৰ লগত ৰিলেটেড কিন্তু তাৰ লগতে আমি Law of Attraction to প্ৰতিফলিত হ'বলৈ আমাৰ লাইফত আমি কি কৰিব লাগিব আমাৰ ভাইব্ৰেশনাল ফ্ৰিকুৱেন্সি হাই কৰি হ'ব লাগিব সো মই আগৰ ভিডিও বিলাকত মই বৰ্তমান হেতুৱে কৈ আছো যে আমি আমাৰ ফ্ৰিকুৱেন্সি বিলাক কেনেকৈ বঢ়াই লম হয় সো আমি ফ্ৰিকুৱেন্সি বিলাক বঢ়াই ললেহে আমাৰ Law of Attraction এ আমাৰ লাইফত কাম কৰিব যেতিয়ালৈকে আমি ফ্ৰিকুৱেন্সি বঢ়াই নলওঁ আমাৰ ভাইব্ৰেশনাল ৰেট লো থাকে Law of Attraction এ কোনো পধ্যে কাম নকৰে হয় সো মই Law of Attraction কি কেনেকৈ কৰিব লাগে বহুত ইজি এই প্ৰসেসটো এটো কোৰপৰা স্টাৰ্ট হৈছে হেবিলাক হিষ্ট্ৰি বহুতখিনি বাকি আছে হেবিলাক মই আপোনালোকৰ লগত লাহে লাহে শেয়াৰ কৰিম কিন্তু তাৰ আগতে মই আপোনালোকক জনাব খুজিছো যে Law of Attraction to এটা এভৰিডে টেকনিক এভৰিডে ৰিচুৱেল য'ত আমাক টকা পইচা একো নালাগে খালি লাগে যদি অলপ ফ'কাছ লাগিব অলপ ডেডিকেশ্যন লাগিব হয় সো মই ইমান দিনে 2-3 দিন ধৰি মই আপোনালোকক ফ্ৰিকুৱেন্সি হাই কৰা ভিডিঅ'বিলাক দি আছিলোঁ কিন্তু আজি মই ফ্ৰিকুৱেন্সি হাই কৰা ভিডিঅ'বিলাক নিদিওঁ কিপিং ডেট এছাইড মই ফ্ৰিকুৱেন্সি হাই কৰা ভিডিঅ'বিলাক আকৌ কালিৰ পৰা মই ষ্টাৰ্ট কৰিম মই আজি দিম ষ্টুডেণ্ট এফাৰ্মেশ্যন কিছুমান কাৰণ আমাৰ ষ্টুডেণ্টছবিলাকৰ পৰীক্ষা সময় আহি আছে হয়নে আৰু আমি মাতৃবিলাক আমি মাকবিলাক আমি গাৰ্জেনছবিলাক আমি পেৰেণ্টছবিলাক আমি বিৰাট চিন্তিত ইভেন ষ্টুডেণ্টছবিলাকতো বহুতেই বেছি ন তেওঁলোকে যদি ইজিলি যদি এটা ভাল ৰিজাল্ট যদি পাব পাৰে Law of Attraction ফ'ল' কৰি পেলাই পৰীক্ষাৰ আগে মই যদি সিহঁতৰ উইল পাৱাৰটো অকণ ষ্ট্ৰং কৰি দিব পাৰোঁ তেন্তে মই বহুত কৃতজ্ঞ ফিল কৰিম আই উইল বি ভেৰি হেপ্পী সো আজি কি হ'ল বৰ্তমান অলপ ৰখিব হা মোৰ ভিডিঅ'ৰ মাজত এনেকৈ পাউচ হোৱাটো বহুতেই নেচাৰেল কাৰণ মই ঘৰত থাকোঁ কোনোবা আহি যায় কাৰোবাৰ ভইচটো মই শুনা পাওঁ তেতিয়া মই লগে লগে চেক কৰিব গুচি যাওঁ কাৰণ মই দুটা সৰু সৰু ল'ৰা ছোৱালী আছে ন সিহঁতৰ ভিতৰত পটকে কাজিয়া কৰি দিয়ে বুলি ভয় লাগে শিকাই আছোঁ বুজাই আছোঁ শিকিব হয়তো আৰু মই চিয়'ৰ শিকি যাব ভাল হৈ থাকিব আৰু মই এতিয়া কৈ আছিলোঁ যে ষ্টুডেণ্ট এফাৰ্মেশ্যন মই কেইটামান দিম যোনবিলাকে ষ্টুডেণ্টছবিলাকৰ উইল পাৱাৰটো ষ্ট্ৰং কৰিব আৰু সিহঁতে অলপো ভয় নোহোৱাকৈ সিহঁতে পৰীক্ষা দিব যাব পাৰিব কিন্তু তাৰ আগতে আমি উইল পাৱাৰবিলাক ষ্ট্ৰং কৰিব লাগিব হয়নে সিহঁতেতো নিশ্চয় পঢ়ি আছে চবেই পঢ়ি আছে যে মই ধুনীয়া কৰিম ভালকৈ পঢ়িম আৰু চবেই বহুত ষ্ট্ৰিক্টলি বহুত ফ'কাছ হৈ পঢ়ি আছে আৰু পেৰেণ্টছবিলাকে আমাৰ তিমানেই বেছি চিন্তা কৰি আছে যে কেনেকুৱা হ'ব চ' কোনো চিন্তাৰ কাৰণ নাই আপোনালোকৰ ষ্টুডেণ্টছে যদি পঢ়িছে চ' আপুনি হাৰ্ড ৱৰ্ক পে না যদি সিহঁতে হাৰ্ড ৱৰ্ক কৰিছে ডেফিনেটলি সিহঁতে ভাল ৰিজাল্ট পাব কিন্তু তাৰ লগতে যদি আমি অলপ যদি বুষ্টাৰ যদি কিছুমান পাওঁ তেন্তে আমাৰ কিমান মানে কি ক'ম কিমান ইজি হৈ যাব হয়নে চ' এতিয়া মই আপোনালোকক ষ্টুডেণ্ট এফাৰ্মেশ্যন কিছুমান দিম আৰু ষ্টুডেণ্ট এফাৰ্মেশ্যনবিলাক বহুত এছামিজ আৰু ইংলিছ দুটাতে থাকিব চ' ডেট ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছবিলাকে দে কেন ৰাইট ইন ইংলিছ আৰু এছামিজ মিডিয়ামৰ ষ্টুডেণ্টছবিলাকে they can write in Assamese okay so দুটাই একে ইউনিভাৰ্ছৰ কোনো ল্যাঙ্গুৱেজ নাই আমাৰ ব্ৰহ্মাণ্ডৰ কোনো ল্যাঙ্গুৱেজ নাই আমি দুটা ভাষাতে আমি যিকোনো ভাষাতে আমাৰ মনৰ মানে কি ক'ম মনোবলটো মনৰ ষ্ট্ৰেংথটো মনৰ ভাষাটোৱে মেইন ভাষা সেইটো ইউনিভাৰ্ছত সদায় জলদি ৰিচ হয়নে চ' এতিয়া মই আপোনালোকক দুবাৰ এফাৰ্মেশ্যন কৰি যাম এবাৰ ইংলিছত ক'ম এবাৰ এছামিছত ক'ম আপোনালোকে কি কৰিব এখন পেন পেন্সিল এটা খালি এখন কাগজ যদি আছে লৈ লওক নাইবা কাৰোবাৰ যদি ডায়েৰী যদি আছে ডায়েৰী লৈ ল'ব পাৰা আপোনালোকে ডায়েৰী এখন উলিয়াই ল'ব পাৰে আৰু ৰেড পেন হ'লে বেছি ভাল কিন্তু বৰ্তমান যদি ঘৰত যদি ৰেড পেন নাই তেন্তে ব্লু পেনেদিও লিখিব পাৰে ঠিক আছে আৰু আপোনালোকে এফাৰ্মেশ্যনছখিনি লিখি লওক তাৰপিছত কি কৰিব লাগে মই ক'ম আৰু এফাৰ্মেশ্যনছখিনি লিখিব যেতিয়া তেতিয়া প্ৰথমতে মই আপোনাক কিছুমান কথা কৈ দিওঁ আপোনালোকে লিখি আছে আপোনালোকে নাভাবিব যে লিখিব কৈছে লিখি আছোঁ কিনো হয় নাজানো মইতো আৰু একো ভালকৈ পঢ়াই নাই মোৰতো আৰু কোনো মনোবলটোতো মোৰ ষ্ট্ৰং নহয় আৰু কি ক'ম আৰু লিখিব দিছে লিখি আছোঁ মানে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাম্বল আপ চিন্তা আহিব পাৰে বৰ্তমান মই ভাষাবিলাক ভালকৈ ইউজ কৰিব পৰা নাই কিন্তু তেনেকুৱা ধৰণৰ আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে তেনেকুৱা ধৰণৰ চিন্তাবিলাক অহাটো বহুত স্বাভাৱিক কাৰণ আপোনালোক নতুন নতুন আৰু Law of Attractionটো নতুনকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰি আছে লাইফত
সো মই কৈ আছিলোঁ যে যোনে নাজানে ল অফ এট্ৰেকশ্যনৰ বিষয়ে তেওঁলোকৰ কাৰণে এইটো এটা ট'টেলি এটা নতুন টপিক, নতুন এটা কনচেপ্ট। চ' আপোনালোকৰ বিশ্বাস কৰিবলৈ অলপ টান হ'ব, কিন্তু আপোনালোকে যদি মোক বিশ্বাস কৰে তেন্তে আপোনালোকে জানিব যে এইটো 100% ফ্ৰুটফুল হয়, 100% ইয়াৰ ৰিজাল্ট ভাল। কিন্তু কি কৰিব লাগিব? ফাৰ্ষ্টতে উই শুড বিলিভ। অ'কে, বিলিভিং ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। বিলিভ যেতিয়ালৈকে আমি নকৰোঁ, ট্ৰাষ্ট যেতিয়ালৈকে আমি নকৰোঁ ইউনিভাৰ্ছক, ব্ৰহ্মাণ্ডক, আমি পাম কেনেকৈ ডিজায়াৰ্ড ৰিজাল্টবিলাক, হয়নে? চ' আমি বিলিভ কৰিব লাগিব। চ' ফাৰ্ষ্ট এফাৰ্মেশ্যনটো মই ইংলিছত ক'ম, ছেকেণ্ডটো মই এছামিছত ক'ম। আপোনালোকে লিখি ল'ব ধুনীয়াকৈ। এক্সামিনেশ্যন এফাৰ্মেশ্যন বুলি ওপৰৰ কেপশ্যনটো দিব পাৰে, নবা এফাৰ্মেশ্যন ফৰ ষ্টুডেণ্টছ, and I'm sure it will be very helpful for each one of you. ঠিক আছে, চ' আমি ষ্টাৰ্ট কৰোঁ। মই এখন ডায়েৰী লৈছোঁ, মই তাতে লিখি থৈছোঁ, মই কৈ যাম, আপোনালোকে লিখি যাব। আৰু আপোনালোকে মই যদি মোৰ কোৱা ৰেটটো যদি অকণ ফাৰ্ষ্ট হয় তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ'টো পাউজ কৰিও লিখিব পাৰিব পিছত, হয়নে? চ' সেইটো কাৰণে আপোনালোকে এখন বগা কাগজ এখন লৈ ল'ব, ৰুল যি হওক আপোনালোকৰ কাগজ ডায়েৰী যি আছে ঘৰত লৈ ল'ব। ৰেড পেন ল'লে বেছি ভাল, বিকজ ৰেডৰ এনাৰ্জিটো বহুত ষ্ট্ৰং, আৰু ল অফ এট্ৰেকশ্যনটো সদায় এনাৰ্জিৰ লগতো ৰিলেটেড। চ' ৰেড পেন ল'লে আপোনালোকে বহুত ভাল। আৰু আপোনালোকৰ যদি ৰেড পেন বৰ্তমান ঘৰত নাই তেন্তে ইটছ অ'কে, ব্লু পেন দি কৰক, নেক্সট টাইম কিনি আনিব বজাৰৰ পৰা এটা ৰঙা পেন। ঠিক আছে, চ' আমি বৰ্তমান ফাৰ্ষ্টতে আমি লিখোঁ। ফাৰ্ষ্টত মই ইংলিছত ক'ম, তাৰপিছত মই অসমীয়াত ক'ম। 8টা ইয়াতে এফাৰ্মেশ্যন আছে, 8 এফাৰ্মেশ্যনছ আৰ দেয়াৰ। মোৰ ইয়াতে বহুত অসুবিধা, মানে ট্ৰেইনৰ মাতটো অ'কে। চ' ট্ৰেইনৰ কাৰণে অকণ ৰখি যাবলগীয়া হ'ল। আই এম ভেৰি চৰি। উপায় নাই, মই মালিগাঁৱত থাকোঁতো, চ' মালিগাঁৱত আৰু ট্ৰেইনৰ আদান প্ৰদানটো বহুত বেছি। অ'কে, চ' লেট আছ ষ্টাৰ্ট। ফাৰ্ষ্ট এফাৰ্মেশ্যনটো আপোনালোকে বডি কেপশ্যনটো, ফাৰ্ষ্ট কেপশ্যনটো আপোনালোকে লিখিব পাৰে এফাৰ্মেশ্যনছ ফৰ ষ্টুডেণ্টছ, নহ'লেকে আপোনালোকে লিখি লওক ধুনীয়াকৈ এফাৰ্মেশ্যন ফৰ ষ্টুডেণ্টছ। ঠিক আছে, চ' ফাৰ্ষ্ট এফাৰ্মেশ্যনটো লিখিব আপোনালোকে আই এম স্মাৰ্ট। ইংলিছত আই এম স্মাৰ্ট। অ'কে, চ' অসমীয়াত হ'ব মই এজন প্ৰখৰ ব্যক্তি, মই এজন প্ৰখৰ ব্যক্তি, মই এজন তীক্ষ্ণ, এজন চোকা ব্যক্তি। অসমীয়াত আপোনালোকে যোনটো ৱৰ্ড ভাল পায়, প্ৰখৰ ব্যক্তিও লিখিব পাৰে, তীক্ষ্ণও লিখিব পাৰে, চোকাও লিখিব পাৰে। আৰু এফাৰ্মেশ্যনছবিলাক সদায় পজিটিভ হয় আৰু প্ৰেজেণ্ট টেন্সত হয়। মই এজন প্ৰখৰ ব্যক্তি। এইটো আপুনি নিলিখিব যে মই স্মাৰ্ট হ'ব বিচাৰিছোঁ। আপুনি কিয় বিচাৰিব? আপুনি অলৰেডিয়ে স্মাৰ্ট হয়, আপুনি জাষ্ট ফিল কৰক। অ'কে, আপুনি অলৰেডি প্ৰখৰ হয়, আপুনি জাষ্ট ফিল কৰক। চ' বিচাৰিছোঁ নহয়, আপুনি হয়। চ' সেইকাৰণে লিখক মই এজন প্ৰখৰ ব্যক্তি, তীক্ষ্ণ, চোকা ব্যক্তি। যোনটো আপোনাৰ ৱৰ্ড ভাল লাগে, যোনটো আপুনি বেছি ইউজ কৰে, সেইটো ৱৰ্ড আপুনি লিখক। তাৰপিছত ছেকেণ্ডটো হ'ব আই এম ইণ্টেলিজেণ্ট। ইংলিছত লিখক আই এম ইণ্টেলিজেণ্ট। আই ৱান্ট টু বি ইণ্টেলিজেণ্ট নহয়, ইউ আৰ ইণ্টেলিজেণ্ট এণ্ড ইউ অলৰেডি ইজ ইণ্টেলিজেণ্ট। অ'কে, চ' ইউনিভাৰ্ছক আপুনি সেইটো মেছেজ পঠাওক যে আই এম ইণ্টেলিজেণ্ট। ইউনিভাৰ্ছে ৰিচিভ কৰিব, ইয়া দিছ গাই ইজ ইণ্টেলিজেণ্ট, ন', চ' হি শুড বি ব্লেছড। তাৰপিছত সেইকাৰণে আপুনি লিখক ইংলিছত হ'ব আই এম ইণ্টেলিজেণ্ট। অসমীয়াত আপুনি লিখিব পাৰে মোৰ ভিতৰত লুকাই আছে জ্ঞানৰ ভাণ্ডাৰ। মোৰ ভিতৰত লুকাই আছে জ্ঞানৰ ভাণ্ডাৰ। ঠিক আছে, আৰু আপোনালোকৰ যদি লিখাত যদি অকণমান শ্ল' হৈ গৈছে, ফাৰ্ষ্ট যদি মই কৈছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টো পাউজ কৰি ল'ব। এছামিজত লিখিব মোৰ ভিতৰত লুকাই আছে জ্ঞানৰ ভাণ্ডাৰ। ঠিক আছে, তাৰপিছত আপুনি লিখিব আই বিলিভ ইন মাই চেল্ফ। আই বিলিভ ইন মাই চেল্ফ। মই মোৰ ওপৰত বিশ্বাস কৰোঁ, মই মোক দৃঢ়কৈ বিশ্বাস কৰোঁ, মই মোক দৃঢ়কৈ বিশ্বাস কৰোঁ। ঠিক আছে, তাৰপিছত আপুনি লিখিব আই ষ্টাডি উইথ ফুল ডেডিকেশ্যন। আই ষ্টাডি উইথ ফুল ডেডিকেশ্যন, অ'কে, এণ্ড ডিটাৰমিনেশ্যন। I study with full dedication and full determination.
চ' এছএমিছত এইটো হ'ব, মই মোৰ সম্পূৰ্ণ উৰ্জা পঢ়াত উৎসৰ্গা কৰি দিছোঁ। মই মোৰ সম্পূৰ্ণ উৰ্জা পঢ়াত উৎসৰ্গা কৰি দিছোঁ। মোৰ সংকল্পটোত মই উত্তীৰ্ণ হ'ম। মোৰ সংকল্পটোত মই উত্তীৰ্ণ হ'ম। ঠিক আছে? চ' আমি তাৰপিছত যাওঁ। My plan to achieve my goal is clear. My plan to achieve my goal is clear. এছএমিছত আপুনি লিখিব, মই মোৰ লক্ষ্যত উপনীত হ'ম, মই প্ৰখৰভাৱে জানো। মই মোৰ লক্ষ্যত উপনীত হ'ম, মই প্ৰখৰভাৱে জানো, মানে I am clear. অ'কে? মই মোৰ লক্ষ্যত উপনীত হ'ম, মই প্ৰখৰভাৱে জানো। আপুনি এনেকৈ বিলিভ কৰিব, আপুনি এনেকৈ এজিউম কৰিব যে আপুনি আপুনি হৈ গ'ল অলৰেডি, আপুনি ৰিজাল্ট শ্বীটটো পালেই, আপুনি মাৰ্কশ্বীটখন পালেই, যে আপোনাৰ মাৰ্কশ্বীটখনত কিমান ধুনীয়া ধুনীয়া নম্বৰ আহিছে ন। আপুনি জাষ্ট ইউ হেভ টু ফিল এণ্ড ইউ হেভ টু ফিল এণ্ড ইউ উইল দেন ৰিচিভ দ্য মেজিক ন। ফিল কৰক আৰু মেজিকটো ৰিচিভ কৰক। তাৰপিছত হ'ব, I have thorough knowledge of all the subjects. ইংলিছত লিখক, I have thorough knowledge of all the subjects. Okay? So এছএমিছত হ'ব, মোৰ জ্ঞান পুংখানুপুংখভাৱে প্ৰত্যেকটো বিষয়তে আছে। মোৰ জ্ঞান পুংখানুপুংখভাৱে প্ৰত্যেকটো বিষয়তে আছে। লিখিলে? যদি আকৌ মই বাৰে বাৰে কৈ আছোঁ, যদি মই বহুত ফাৰ্ষ্ট গৈছোঁ, চ' কাইণ্ডলি পাউজ মাই ভিডিঅ' এণ্ড ৰাইট। লিখি যাব, পাউজ কৰিব, কিন্তু আপোনালোকে লিখি যাব। তাৰপিছত হ'ব, I have prepared well for my exam. এইটো লাষ্ট। ইংলিছত লিখিব, I have prepared well for my exam. ঠিক আছে? মই মোৰ পৰীক্ষাৰ বাবে সুস্থৰূপে সাজু আছোঁ। মই মোৰ পৰীক্ষাৰ বাবে সুস্থৰূপে সাজু আছোঁ। হ'ল? চ' আজি এই 8টাই পইণ্ট মই কওঁ, বেছিকৈ নকওঁ। বেছিকৈ ক'লে আপোনালোকৰ হয়তো খেলি মেলি হৈ যাব। আপোনালোক নতুন, মই নতুন, আপোনালোক নতুন, কিন্তু মই ল অফ এট্ৰেকশ্যনটো লাষ্ট 3 years ধৰি মই প্ৰেক্টিছ কৰি আছোঁ, আৰু মোৰ লাইফত মই বহুতে উপকৃত হৈছোঁ, মই ক'ব পাৰিম। চ' আপোনালোকেও প্ৰেক্টিছ কৰক। আপোনালোকে ষ্টুডেণ্টছবিলাকে যদি ইউটিউব চোৱা পৰীক্ষাৰ সময়ত, নাচালেতো বেছি ভাল ন, পঢ়াতে কমপ্লিটলি এণ্টায়াৰ ফ'কাছ দিয়া। যদি তথাপিও যদি চোৱা, তেন্তে তোমালোকে এই টেকনিকটো এবাৰ কৰি চাবা। আৰু তোমালোকে ইউ হেভ টু বিলিভ, হা? বিলিভ কৰিলেহে ইউ উইল ৰিচিভ। বিলিভ ইজ অনলি that power that will make you receive. Okay? বিলিভ নকৰিলে একো বস্তুৱে ৰিচিভ নকৰিবা। চ' ইমান এটা ভাল বস্তু ল অফ এট্ৰেকশ্যন, আমি কিয় বিলিভ নকৰিম? যদি আমাৰ লাইফটো উন্নতি কৰিব আমি পাৰোঁ থ্ৰু ল অফ এট্ৰেকশ্যন, বিলিভ কৰাটো আমাৰ বহুত দৰকাৰ। চ' আমি বিলিভ কৰিলেহে আমি ৰিচিভ কৰিব পাৰিম। আৰু এই বস্তুবিলাক আপোনালোকে, মই হ'ব বিচাৰোঁ, হোৱাহেঁতেন ভাল আছিল, নহয়। আপুনি অলৰেডি হয়। You are smart, you are intelligent, you are dedicated, you are determined, you will yield good result. এইবিলাক চব হ'ব আপোনাৰ। কিয় নহ'ব? ধুনীয়াকৈ হ'ব। খালি you should be very positive, আৰু এফাৰ্মেশ্যনছবিলাক সদায় প্ৰেজেণ্ট টেন্সত হয় আমাৰ। মই পিছলৈ ধুনীয়াকৈ এইবিলাক শিকাম, কাৰণ বৰ্তমান মই লাগি আছোঁ ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেঞ্চি আপ কৰা। আৰু ষ্টুডেণ্টছবিলাকৰ পৰীক্ষা সময়ত মই এই ভিডিঅ'টো মাজতে দি দিলোঁ। মোৰ ভিডিঅ'টো লম্বা হ'ব পাৰে, আৰু তথাপিও আপোনালোকে অকণমান সময় নষ্ট কৰি চাব, যিহেতু আপোনালোকৰ লাইফৰ লগত ৰিলেটেড ন। আপোনালোকে পৰীক্ষা মানে কি, পৰীক্ষা দিলে, পৰীক্ষাত ভাল ৰিজাল্ট পালে আমাৰ লাইফটো ধুনীয়া হয়, আমি বিশ্বাস কৰোঁ। তাৰ উপৰিও ইম্পৰ্টেণ্টলি আমি ভাল মানুহ হ'ব লাগিব। চ' ল অফ এট্ৰেকশ্যনে আপোনালোকক ভাল মানুহ হোৱাটো হেল্প কৰে। এই ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেঞ্চিবিলাক হাই কৰি ল'লে ভাল মানুহ হ'ব পাৰি ন। চ' আপোনালোকে লিখি যাওক এফাৰ্মেশ্যনছবিলাক, আৰু আপোনালোকে মোক জনাব কেনেকৈ কি হয় ৰিজাল্ট দিয়াৰ পিছত। আজি 2-1.5 মাহৰ পিছত হয়তো ৰিজাল্ট দিব, তেতিয়া মোক জনাব। মই আছোঁ আপোনালোকৰ লগত সদায়। কিবা ডাউট থাকিলে মোক মেছেজ কৰিব, টেক্সট কৰিব। আই এম অলৱেজ দেয়াৰ টু হেল্প ইউ অল। মই সদায় আছোঁ আপোনালোকৰ লগত। চ' ইটছ ডাইনা হিয়াৰ। বাই বাই, টেক কেয়াৰ।